নমস্কাৰ লুচেন্ট জিকে সিৰিজৰ আজি এইটো 8 নম্বৰটো ভিডিঅ' ইয়াৰ আগৰ 7টা ভিডিঅ'ত আমি 350টা জিকে কুৱেশ্যন আলোচনা কৰিছিলোঁ যিসমূহ পৰীক্ষাত আহি থকা দেখা যায় প্ৰশ্নসমূহ যদিও যথেষ্ট উজু কিন্তু এইসমূহে আমাক পৰীক্ষাত খেলিমেলি লগাব পাৰে গতিকে প্ৰশ্নসমূহ ভালদৰে আলোচনা কৰাটো প্ৰয়োজন ইয়াৰ আগৰ ভিডিঅ'সমূহ চাবৰ বাবে আপোনালোকে প্লেলিষ্ট চেক কৰিব পাৰে এটা প্লেলিষ্ট বনাই থোৱা আছে লুচেন্ট জিকে সিৰিজ বুলি সেইটো চেক কৰিলে পাই যাব আৰু আজিৰ এই ভিডিঅ'টোতো তেনেকুৱা 50টা প্ৰশ্ন আলোচনা কৰোঁ আহক আপোনালোকে যদি ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আজি প্ৰথম প্ৰশ্ন ইন হুইচ ইয়েৰ BCCI was established Board of Control of Cricket in India এই সংস্থাটো কেতিয়া স্থাপন কৰা হৈছিল 1928 চনত 1928 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ মুখ্য কাৰ্যালয় মুম্বাইত হুইচ ষ্টেট UT টাচেছ আফগানিস্তান বৰ্ডাৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে আফগানিস্তান বৰ্ডাৰ টাচ কৰে জম্মু এণ্ড কাশ্মীৰ ব্ৰিজ অফ আদাম যিখনক ৰাম সেতু বুলি কোৱা হয় ইজ বিটুইন হুইচ কাণ্ট্ৰি কোন দুখন দেশৰ মাজত ব্ৰিজ অফ আদাম অৱস্থিত ইণ্ডিয়া এণ্ড শ্ৰীলংকা ভাৰত আৰু শ্ৰীলংকাৰ মাজত হুইচ ইজ দ্য ফাৰ্ষ্ট ইংলিছ ট্ৰেন্সলেটেড মুভি ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ প্ৰথম ইংৰাজীৰ পৰা অনুবাদ কৰা চলচ্চিত্ৰখনৰ নাম কি নুৰ জাহান 1961 আৰু এইখনে মুক্তি পাইছিল 1961ত হুইচ ইজ দ্য ফাৰ্ষ্ট টকি ফিল্ম অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ প্ৰথম সৰ্বাক চলচ্চিত্ৰখনৰ নাম কি আলম আৰা আৰু ভাৰতবৰ্ষৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম আছিল ৰাজা হৰিচন্দ্ৰ কিন্তু এই হৰিচন্দ্ৰ নামৰ চলচ্চিত্ৰখনত কথা কোৱা হোৱা নাছিল এখন অবাক আছিল তাৰপিছত সৰ্বাক চলচ্চিত্ৰ অৰ্থাৎ কথা কোৱাৰ যিখন চলচ্চিত্ৰ সেইখন হৈছে আলম আৰা Who is the inventor of WWW? WWW World Wide Web ইয়াৰ উদ্ভাৱনকাৰী কোন টিম বাৰ্নাৰ্ছ-লী ইয়াৰ ভিতৰত ইমেইল আৱিষ্কাৰ কৰিছিল ৰে টমিলছনে চি লেংগুৱেজ ডেনিছ ৰিচি আৰু ইলেক্ট্ৰিক টেলিগ্ৰাফ উদ্ভাৱন কৰিছিল ছামুৱেল মৰ্ছে Who was known as King of Justice? King of Justice বুলি কাক কোৱা হয় জাহাংগীৰ মোগল সম্ৰাট জাহাংগীৰক ন্যায়ৰ ৰজা বুলি কোৱা হৈছিল Who has been titled with এটমাদ বুলি কাক কোৱা হৈছিল মিৰ্জা গিয়াছ বেগ আৰু তেওঁ আছিল জাহাংগীৰৰ শহুৰেক In which year Microsoft was established? Microsoft কেতিয়া স্থাপন কৰা হৈছিল 1975 1975 চনত Who wrote পৃথ্বীৰাজ ৰাছো নামৰ এই কিতাপখন কোনে লিখিছিল চন্দ্ৰবৰ ধায়ে লিখিছিল Durand Line divides which two countries? Durand Line কোন দুখন ৰাষ্ট্ৰক ডিভাইড কৰে পাকিস্তান এণ্ড আফগানিস্তান পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ ৰেখাডালক কোৱা হয় Durand Line Nataraj Temple is situated in which place? কোনখন ঠাইত নটৰাজ টেম্পল অৱস্থিত চিদাম্বৰম আৰু চিদাম্বৰম তামিলনাডুৰ এখন ঠাই What is the source of Gandhak River? Gandhak Riverৰ source ক'ত আছে নেপাল Queen Lakshmibai fought her last battle with whom? ৰাণী লক্ষ্মীবায়ে তেওঁৰ শেষৰখন যুদ্ধ কাৰ লগত যুঁজিছিল জেনেৰেল হৰ্জ 1957 1957 চনত ব্ৰিটিছ জেনেৰেল হৰ্জৰ বিপক্ষে তেওঁ যুঁজ দিছিল Who is the chairperson of Rajya Sabha? Rajya Sabhar chairperson কোন তেওঁ হৈছে ভাইস প্ৰেসিডেন্ট উপৰাষ্ট্ৰপতি Who adopted the title of Kesar-e-Hind? Kesar-e-Hind এই উপাধিটো কোনে লৈছিল মহাত্মা গান্ধী Who gave the title of knighthood to Rabindranath Tagore? ৰবীন্দ্ৰনাথ ঠাকুৰক নাইটহুড উপাধিটো কোনে দিছিল কিং জৰ্জ পঞ্চমে 1911 চনত দিল্লী দৰবাৰত অনুষ্ঠিত হৈছিল আৰু দিল্লী দৰবাৰতে কিং জৰ্জ পঞ্চম উপস্থিত আছিল আৰু তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰক নাইটহুড উপাধি প্ৰদান কৰিছিল
আৰু সেই দিল্লী দৰবাৰতে ভাৰতবৰ্ষৰ নেশ্যনেল এন্থেম জনগণ মন এই গানটো প্ৰথমবাৰৰ কাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰে গাইছিল। মুছলিম লীগ ৱাজ এষ্টাব্লিছড ইন হুইচ চিটি? মুছলিম লীগ ক'ত প্ৰতিষ্ঠা হৈছিল? ঢাকা। বৰ্তমান বাংলাদেশৰ ৰাজধানী ঢাকাত মুছলিম লীগৰ প্ৰতিষ্ঠা হয় 1906 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছিল লক্ষ্ণৌ। ফাণ্ডামেণ্টেল ৰাইটছ ৱাজ টেকন ফ্ৰম হুইচ কাণ্ট্ৰিজ কনষ্টিটিউশ্যন? কোনখন দেশৰ সংবিধানৰ পৰা মৌলিক অধিকাৰ এই বিষয়টো লোৱা হৈছে? আমেৰিকান কনষ্টিটিউশ্যন, আমেৰিকাৰ সংবিধানৰ পৰা। আৰু আমাৰ সংবিধানত মৌলিক অধিকাৰৰ বিষয়ে আৰ্টিকল 12ৰ পৰা আৰ্টিকল 35লৈকে লিখা আছে। ডিজেল ড্ৰাইভাৰ ইনষ্টিটিউশ্যন ইজ চিটুৱেটেড ইন হুইচ প্লেচ? ডিজেল ড্ৰাইভাৰ ইনষ্টিটিউশ্যন ক'ত অৱস্থিত? জামালপুৰ। ইন হুইচ ষ্টেট অফ ইণ্ডিয়া দেয়াৰ ইজ মেক্সিমাম নাম্বাৰ অফ এংলো ইণ্ডিয়ানছ লিভছ? এংলো ইণ্ডিয়ান অৰ্থাৎ ভাৰতলৈ আগতে প্ৰব্ৰজন কৰা বিভিন্ন বিদেশী নাগৰিক ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি পৰিমাণে আছে? ৱেষ্ট বেংগল। হুইচ ষ্টেট ইজ দ্য হাইয়েষ্ট প্ৰডিউচাৰ অফ এগছ? কোনখন ৰাজ্যত আটাইতকৈ বেছি পৰিমাণৰ কণী উৎপাদন কৰা হয়? অন্ধ্ৰপ্ৰদেশ। আৰু অন্ধ্ৰপ্ৰদেশক বাস্কেট অফ এগছ বুলিও কোৱা হয়। হু ৱাজ দ্য ইনভেণ্টৰ অফ ডিজেল ইঞ্জিন? ডিজেল ইঞ্জিনৰ উদ্ভাৱক কোন আছিল? ৰুডল্ফ ডিজেল। আৰু তেওঁৰ নামটো অনুসৰিয়ে ইঞ্জিনটোৰ নাম ডিজেল ইঞ্জিন ৰখা হ'ল। আৰু ষ্টিম ইঞ্জিন অৰ্থাৎ ভাপ ইঞ্জিন নিৰ্মাণ কৰিছিল জেমছ ৱাটে। হু ইজ দ্য ৰাইটাৰ অফ হামদৰ্দ? হামদৰ্দ নামৰ এই কিতাপখনৰ লেখক কোন? মহম্মদ আলী জৌহৰ। মহম্মদ আলী জৌহৰ আছিল এগৰাকী এক্টিভিষ্ট। দুধৱা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ষ্টেট? কোনখন ৰাজ্যত দুধৱা নেশ্যনেল পাৰ্ক অৱস্থিত? উত্তৰ প্ৰদেশ। আৰু এই নেশ্যনেল পাৰ্কখন বাঘৰ কাৰণে বিখ্যাত। কনষ্ট্ৰাকশ্যন অফ তাজমহল হেজ বিন কমপ্লিটেড ইন হুইচ ইয়েৰ? তাজমহলৰ নিৰ্মাণ কাৰ্য কোন চনত সম্পূৰ্ণ হৈছিল? 1653 1653 চনত। তাজমহলৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 1631 চনত আৰু তাজমহলটো সম্পূৰ্ণ বনাবলৈ সময় লাগিছিল 22 বছৰ। এইডছ ডে চেলিব্ৰেটেড অন হুইচ ডেট? কোন তাৰিখে এইডছ ডে পালন কৰা হয়? 1 ডিচেম্বৰ। হু ৰোট ফাতেহা-ই-আলমগিৰি? ফাতেহা-ই-আলমগিৰি নামৰ এই কিতাপখন কোনে লিখিছিল? ঔৰংজেবে। আৰু এইখন মোগল সম্ৰাট ঔৰংজেবৰ অট'বায়োগ্ৰাফী আছিল, আত্মজীৱনী আছিল। চাৰ্ক ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়েৰ? চাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজনেল কোঅপাৰেশ্যন নামৰ এই সংগঠনটো কেতিয়া জন্ম হৈছিল? 1985। হুইচ ইজ দ্য হাইয়েষ্ট লেক অফ দ্য ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত আটাইতকৈ হাইয়েষ্ট লেকটোৰ নাম কি? টিটিকাকা লেক, টিটিকাকা হ্ৰদ। আৰু ইয়াৰ উচ্চতা 12,507 ফিট। আৰু এইটো পেৰু আৰু বলিভিয়াৰ মাজত অৱস্থিত। পেৰুৰ ৰাজধানী হ'ল লিমা আৰু বলিভিয়াৰ ৰাজধানী চুক্ৰেইন। সন্তোষ ট্ৰফী ইজ ৰিলেটেড টু হুইচ গেম? সন্তোষ ট্ৰফী কোনটো খেলৰ লগত জড়িত? ফুটবল। আমিৰ খুছৰো ৱাজ এ পয়েট অফ হুইচ এম্পেৰৰ্ছ কোৰ্ট? আমিৰ খুছৰো কোনজন সম্ৰাটৰ ৰাজসভাৰ সদস্য আছিল? আলাউদ্দিন খিলজী। খিলজী বংশৰ শাসনকৰ্তা আলাউদ্দিন খিলজীৰ ৰাজসভাত আমিৰ খুছৰো আছিল এগৰাকী বিখ্যাত কবি। আমিৰ খুছৰোক তোতা-ই-হিন্দ বুলিও কোৱা হৈছিল। বেংগল ডিভাইডেশ্যন ইজ ৰিলেটেড টু? বেংগল ডিভাইডেশ্যন অৰ্থাৎ বংগ বিভাজন কাৰ লগত জড়িত? লৰ্ড কাৰ্জন। 1905 1905 চনত তেতিয়া ব্ৰিটিছ ভাইচৰয় আছিল লৰ্ড কাৰ্জন আৰু লৰ্ড কাৰ্জনেই বংগ বিভাজন কৰিছিল। ইন হুইচ ইয়েৰ মহাত্মা গান্ধী এষ্টাব্লিছ সবৰমতী আশ্ৰম? মহাত্মা গান্ধীয়ে কোনটো বৰ্ষত সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল? 1916 1916 চনত। আৰু সবৰমতী আশ্ৰম গুজৰাটত অৱস্থিত। হুইচ এম্পেৰৰ অৰ্ডাৰ্ড ফাৰ্ষ্টলি টু এষ্টাব্লিছ ব্ৰিটিছ ফেক্টৰী? কোনগৰাকী মোগল সম্ৰাটে ব্ৰিটিছসকলক প্ৰথমটো ফেক্টৰী নিৰ্মাণ কাৰ্যৰ কাৰণে অনুমতি দিছিল? জাহাংগীৰ।
আৰু জাহাংগীৰৰ ৰাজসভালৈ 1608 চনত কেপ্টেইন হকিংছ আহিছিল আৰু তেওঁ জাহাংগীৰৰ ওচৰত প্ৰথম ফেক্টৰী নিৰ্মাণৰ বাবে অনুৰোধ জনাইছিল। প্ৰভিজন অফ আৰ্টিকল ইজ টেকন ফ্ৰম হুইচ কাণ্ট্ৰি? ভাৰতবৰ্ষৰ সংবিধানত যিবিলাক অনুচ্ছেদ আছে সেই অনুচ্ছেদবোৰ থকাৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? জাপান। জাপানৰ সংবিধানৰ পৰা অনুচ্ছেদৰ ধাৰণাটো লোৱা হৈছে। Which one is not the constitutional body? National Commission for SC, Controller and Auditor General, Election Commission, Revenue Commission. ইয়াৰ ভিতৰত অপশ্যন ডি ৰেভিনিউ কমিশ্যনটো কনষ্টিটিউচনেল বডি নহয়। নেশ্যনেল কমিশ্যন ফৰ এছচি ইয়াৰ কথা আৰ্টিকল 338ত উল্লেখ আছে। কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল আৰ্টিকল 148, ইলেকশ্যন কমিশ্যন আৰ্টিকল 324 আৰু ৰেভিনিউ কমিশ্যনটো কনষ্টিটিউচনেল বডি নহয়। হোৱাট ইজ দ্য ফিউল অফ ফিউচাৰ? ভৱিষ্যতৰ ইন্ধন বুলি কাক কোৱা হয়? হাইড্ৰজেন। হু ৱাজ দ্য ৰাইটাৰ অফ মধুশালা? মধুশালা নামৰ এই কিতাপখনৰ লেখক কোন? হৰিবংশ ৰায় বচ্চন। অমিতাভ বচ্চনৰ পিতৃ হৰিবংশ ৰায় বচ্চনৰ এখন কিতাপ মধুশালা। হু ৱাজ ফাৰ্ষ্ট লেডি IAS অফিচাৰ? প্ৰথমগৰাকী মহিলা IAS অফিচাৰ কোন? আন্না জৰ্জ। হু ৱাজ দ্য ৰাইটাৰ অফ দ্য ষ্ট্ৰাগল ইজ মাই লাইফ? দ্য ষ্ট্ৰাগল ইজ মাই লাইফ এই কিতাপখন কোনে লিখিছিল? নেলছন মেণ্ডেলা। Who will serve the post of president in absence of president and vice president? ৰাষ্ট্ৰপতিৰ আৰু উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাষ্ট্ৰপতিৰ পদটো কোনে চম্ভালে? চিফ জাষ্টিচ অফ ইণ্ডিয়া। ভাৰতৰ সুপ্ৰিম কোৰ্টৰ যিগৰাকী চিফ জাষ্টিচ তেওঁৱেই ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাষ্ট্ৰপতিৰ পদটো চম্ভালে। Which state is the highest producer of coffee? কোনখন ৰাজ্যই আটাইতকৈ বেছি পৰিমাণে কফি উৎপাদন কৰে? কৰ্ণাটক। কৰ্ণাটকে 71% কফি উৎপাদন কৰে আৰু 2 নম্বৰত আছে কেৰেলা। কেৰেলাই 21% কফি উৎপাদন কৰে। Who was the viceroy of India while জালিৱানৱালাবাগ ট্ৰেজেডি হেপেন? জালিৱানৱালাবাগৰ হত্যাকাণ্ড যেতিয়া সংঘটিত হৈছিল তেতিয়া ভাৰতৰ ভাইচৰয় কোন আছিল? লৰ্ড শ্লেমছফৰ্ড। Who is known as হিন্দু নেপোলিয়ন অফ ইণ্ডিয়া? কোনগৰাকী ব্যক্তিক ভাৰতৰ হিন্দু নেপোলিয়ন বুলি কোৱা হয়? স্বামী বিবেকানন্দ। আৰু ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক কোৱা হয়। When Ashoka pillar was printed in coins and note of India? কেতিয়া ভাৰতবৰ্ষৰ যিবিলাক মুদ্ৰা আছে সেই মুদ্ৰাবিলাকত অশোকা পিলাৰ এই অশোকা পিলাৰটো অংকন কৰা হৈছিল? 1949 1949 চনত। Who abolished slavery system? slavery system কোনে আঁতৰ কৰিছিল? আকবৰ। 1564 AD 1564 চনত আকবৰে শাসন কৰিছিল আৰু আকবৰে এই দাস প্ৰথাটো শেষ কৰিছিল। Before Ashoka pillar printed on Indian currency, which image was printed in Indian currency note? ভাৰতবৰ্ষৰ মুদ্ৰাত অশোকা পিলাৰ প্ৰিণ্ট কৰাৰ আগতে কোনগৰাকী ব্যক্তিৰ ফটো প্ৰিণ্ট কৰা হৈছিল? কিং জৰ্জ। What is the official language of Nagaland? নাগালেণ্ডৰ অফিচিয়েল লেংগুৱেজ কি? ইংলিছ। What is the minimum age to become a member of Rajya Sabha? ৰাজ্যসভাৰ এগৰাকী সদস্য হ'বলৈ মিনিমাম কিমান বছৰ বয়স হ'ব লাগিব? 30 years 30 বছৰ বয়স হ'ব লাগিব। আৰু ইয়াৰ ভিতৰত পঞ্চায়তৰ মেম্বাৰ হ'বলৈ 21 বছৰ বয়স হ'ব লাগিব, লোকসভাৰ মেম্বাৰ হ'বলৈ 25 বছৰ বয়স হ'ব লাগিব আৰু ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি হ'বলৈ 35 বছৰ বয়স হ'ব লাগিব। Which high court has maximum number of benchers? benchers group of judges কেইবাজনো ন্যায়াধীশ একেলগে থাকিলে তাক benchers বুলি কোৱা হয়। আৰু ভাৰতবৰ্ষৰ কোনখন হাই কোৰ্টত আটাইতকৈ বেছি পৰিমাণৰ বেঞ্চাৰ্ছ আছে? গুৱাহাটী হাই কোৰ্ট।